পূজা কৰি লৈ গধূলি হৈ গ'ল আমি কিবা কৰি কিবা নকৰি টাইম আৰু আজি বিশ্বকৰ্মা পূজা ধুনীয়াকৈ গাড়ীখিনি ধুই ল'ম। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ অনুপ কোচ ব্লগ। আজি বিশেষ স্পেচিয়েল হ'ল বিশ্বকৰ্মা পূজা। তো পূজাৰ আমি যা যোগাৰ কৰি আছোঁ। প্ৰতি বছৰতে পূজা কৰি কিন্তু ভিডিঅ' বনোৱা নহয়, তো আজি ভাবিছোঁ আপোনালোকক ভিডিঅ' এটা আগবঢ়াই দিওঁ, আপোনালোকেও চাই ভাল পাব। তো আমাৰ পূজাৰ বা টাইম আছিলে টাইম মানে এতিয়া 2টামান বাজিলে। তো চাই থাকক আপোনালোকে। মোৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজি বিশ্বকৰ্মা পূজা ধুনীয়াকৈ গাড়ীখিনি ধুই ল'ম। আপোনালোকক দেখা পাই আছোঁ, ইয়াত ছাৰ্ভিচিং চেণ্টাৰত লগাই দিছোঁ মজাকৈ। এতিয়া গাড়ীখন ধোৱা হৈ গ'ল, মই ইয়াৰ পৰা ওলাই যাম, চিধা যাই গুদামত আপোনালোকক পাই আছোঁ। মালা চালা কিনি লৈছোঁ, মালাখিনি লগাম, তাৰপিছত পূজা কৰি ল'ম। আৰু আমি প্ৰথমতে গাড়ীখন পূজা কৰাৰ আগত শুভ লাভটো বনাই ল'ম। আৰম্ভ কৰি দিলোঁ। আৰু এতিয়া মই শুভ লাভ বনাই আছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্ট কৰি জনাব। মানে মইতো নাজানো বুলি ক'ব লাগিব, তথাপিও নিজে চেষ্টা কৰি বনাই আছোঁ, যিহেতু মই নিজে পূজাটো কৰিম। তো আগতে 2টা কাৰিকৰ মই নিজে বনাই দি আছোঁ, ধুনীয়াকৈ বনাই ল'ম। আৰু 2টা কাৰিকৰ শুভ লাভ বনাই দিয়া হ'ল। তাৰপিছত ফটা লগাই দিলোঁ, ফটা লগাই আকৌ ওম বনাই দিলোঁ। और एक गाड़ी को ओम बना दिलो। चलिए आप लोग का भी वीडियो बन जाएगा ना। हाँ हम लोग गुवाहाटी के। गुवाहाटी का मैं भी तो आसाम से। खाबा ना कत ঠান্ডা কি আনছে নরমাল আনলে হলো দে আনছে তুলসী পালি তো আমি স্কুটিখন সুবলক বনাই দিলো ধুনিয়াকে জাৰজনৰ যাব এইজন মানুহ বলে ডিব্ৰুগড় হয় লগাই দিলো। মই পূজা কৰি আছো যেতিয়া ঠিক আছে মনত লৈ কিনে পূজা প্ৰথমত গোটেই সিন্দুৰে লগাই লম, যেহেতু সিন্দুৰ লগাই আৰম্ভ কৰিছো। আমি শান্তি পানী চিতে আছো, অকমান আমাকো মালিক কিবা কক। আমি গোটেই গাড়ীখন আগত ফটা লগাই লওঁ, তাৰপিছত পূজাটো আমি কৰি দিম ধুনীয়াকৈ। আৰু এতিয়া চবতে ফটো লগাই দিম, ফটা হিন্দুৰৰ ফটা, যিহেতু পূজা দিন ইয়াৰ চাকাটো মই লগাই আছোঁ। মানে গোটেই গাড়ীৰ ৰাউণ্ডটো মানে পিছ চাইডত সেইটো চাকাটো লগাই দিলোঁ। তাৰপিছত এয়াৰ টেংকি তো আগ চকাটো ফটা লগালোঁ। চাকি জ্বলাম। ষ্টিৰিঙত বহি ল'লোঁ। এতিয়া বহি পেলাই মই অডোমিটাৰত লগাই দিলোঁ ফটা। তাৰপিছত গ্লাছৰ ভিতৰত যিটো মানে পিকচাৰ আছে ভগৱানৰ, আকৌ এইটো গাড়ীকো মই চাকাত লগালোঁ। তাৰপিছত ডিজেল টেংকি, পিছৰ চাকা, মানে গোটেই মানে আজি পূজাটো মানে চব জেগাতে হিন্দুৰ ফটা লগাই আছোঁ। এইখন লগাই লৈ আছোঁ। আপোনালোকে কেনে লাগিছে জনাব দেই কমেণ্ট কৰি। আৰু গাড়ীকেইটাক ফটা দিয়াৰ পিছত এতিয়া দাচক লগাই দিলোঁ ফটা। মই হাত চাত ধুই ৰেডি, ইয়াত ধুনীয়াকৈ চাকি জ্বলি আছে। এতিয়া আগৰবাতিটো জ্বলাই দিম। আগৰবাতি জ্বলাই দিয়াৰ পিছত আমাৰ পূজা হৈয়ে থাকিব। আগৰবাতি লৈ লৈছোঁ হাতত।
যিহেতু মানে মেচেৰে ইমানটো জ্বলাব নোৱাৰে, তো চাকিৰে জুইতে জ্বলাই লৈছোঁ আগৰবাতি। এনেকৈ পূজা কৰি দিলোঁ। ওং নমো নমো বিষ্ণু বাবাই নমো, ওং নমো নমো বিষ্ণু বাবাই নমো, এনেকৈ কৈ পূজা কৰি দিলোঁ মই নিজে। সেৱা চেৱা জনাই আকৌ ইটো গাড়ীকো পূজা কৰি দিলোঁ। ওং বিষ্ণু বাবাই নমো, ওং বিষ্ণু বাবাই নমো কি, ওং বিষ্ণু বাবাই নমো, এনেকৈ কৈ পূজা কৰি দিলোঁ মই নিজেই। দুখন গাড়ীকো মই নিজে পূজা কৰি দিলোঁ। এতিয়া ভিতৰত জ্বলাই দিওঁ। তো ভিতৰত দিয়া হৈ গ'ল। এতিয়া মই ধূপখিনি কলৰ ওপৰতে লগাই থৈ দিওঁ আৰু জ্বলি থাকিব। আপোনালোকে চাওকচোন, মোৰ হাতত থকা আগৰবাতিখন এনেকৈ মানে ধাম ধুম মানে জ্বলি আছে। বহুত জোৰছে বতাহ মাৰি আছে, তো এনেকৈ হাৱা আহি মানে পূৰা জ্বলিয়ে আছে। মই চাকিখন গুচাই ধুনীয়াকৈ চিটিং কৰি দিলোঁ। আগৰবাতি দি এইফালে পোৱালীও পূজা কৰি আছে, সেৱা লৈ আছে সি। তো মই যিমান মানে পাৰোঁ এইখিনি নিজে পূজা কৰি ল'লোঁ। আমাৰ বাচন্তীখনক আৰু ইফালেও কৰি দিলোঁ মই নিজে, আৰু ইও নিজে কৰি লৈছে পোৱালীও। তো কেনেকৈ লাগিছে আপোনালোকে জনাব ভিডিঅ'টো। আৰু যিমান পাৰিছোঁ সাজাই দিছোঁ আৰু আজিৰ কাৰণে মানে একদম বিশ্বকৰ্মা মানে একদম মেইন। তো ইয়া এনেকৈ দুটাকো সাজাই দিছোঁ বাচন। তো ইয়ে পূজা কৰি ল'লোঁ, হৈ গ'ল। এতিয়া আমি খিচিৰি বনাম আৰু আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকিব। পাৰি পিন্ধি লোৱা। তো পূজা হৈ গ'ল আমাৰ। এতিয়া অলপমান প্ৰসাদ চৰসাদ খাই খিচিৰি বনোৱা কিবাত লাগি যাওঁ আৰু আপোনালোকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। পূজা কৰি লৈ গধূলি হৈ গ'ল। আমি কিবা কৰি কিবা নকৰি টাইম নোপোৱা হৈ থাকিলে। তো এতিয়াহে আমি খিচিৰি বনাইছোঁ। ইয়া আপোনালোকে বনাই আছোঁ। কিয় কাৰণে লেট হৈ গ'ল আপোনালোকে সুধিব পাৰে। পূজা কৰিলোঁ, আকৌ কিবা কিবি কাম থাকি গ'ল, কৰিলোঁ। আৰু এতিয়া মানে আজিতো পূজা দিনটো লোড হ'ব না নাই এতিয়ালৈকে গম পোৱা নাই। তো চাই থাকক আপোনালোকে, লোড হ'লে মই আপোনালোকক দেখাই দিম। তো আজি ৰাতি মানে লোড হোৱা চান্সটো বহুত কম আছে। পূজাৰ কাৰণে মানে লেবাৰকেইটা নাই, অফিচৰ মানুহকেইটা আহিছে, কিন্তু মেনেজাৰকেইটা আহিছে, কিন্তু লোড কৰাটো আশা কম আছে যে। তো খিচিৰি বনাই আছোঁ। খিচিৰি